যি উবেৰৰ শোষণ নীতি চলি আছে, যি উবেৰে যিটো আমাৰ টচ নচ কৰিছে জীৱন জীৱিকা, যি আশা লৈ আহিছিলোঁ আমি, যি আশাত পানী ঢালিলে উবেৰে, আৰু আমি চৰকাৰক বাৰ বাৰ মেমৰেণ্ডাম দিয়াৰ পিছতো বিজেপি চৰকাৰেই হওক বা যিকোনো চৰকাৰেই হওক আমাৰ কথা এবাৰো শুনা নাই। আৰু গৌতম দাসৰ লগত বা অন্য আমি যিটো ডিচি আছে, ডিচি মহোদয়, তেওঁৰ লগতো আমি বহুতবাৰ বহিছোঁ, মেমৰেণ্ডাম দিছোঁ, কিন্তু কৰি দিম কিন্তু আজিলৈকে কৰা নাই। সেয়েহে আমি এইবাৰ নিজৰ পৰা ইচ্ছাকৃতভাৱে আমি বিহু আৰু ঈদৰ পিছত উবেৰ নামৰ এই দানৱটোক, ৰক্ত পিয়াসু দানৱটোক, কেছ পিয়াটোক বিদায় দিম বুলি আমি সকলো চালক একত্ৰিত হৈছোঁ। আৰু আমি এইটো মনতে থিৰাং কৰিছোঁ, গুৱাহাটীৰ পৰা চিৰ বিদায় দিম। কি অসুবিধা হৈছে মানে অসুবিধা হৈছে, আজিৰ পৰা 10 বছৰ আগতে যদি আমি এয়াৰপৰ্টত গৈছিলোঁ 600-700 টকাত ভাড়া লৈ, এতিয়া সেই মানধাতা যুগৰ ভাড়াটো এতিয়াও দি আছে আমাক। 25 টকা পেট্ৰল লিটাৰ থাকোঁতে আমি এয়াৰপৰ্ট গৈছিলোঁ 500 টকাত, আৰু এতিয়া 100 টকা পেট্ৰলৰ লিটাৰ আমি এতিয়া গৈ আছোঁ 300 টকা। 1000 টকাৰ তেল ভৰাই 100 টকা আৰ্নিং কৰোঁ। কম্পিটিশ্যন মাৰ্কেটত মানে তেওঁলোকে আগবাঢ়িবৰ কাৰণে দামটো কমাই দিছে। হয়, ইয়াতে কিন্তু দোষ আছে ৰেপিডৰো, আৰু ৰেপিডকো ধৰা হ'ব। এনে নহয় যে প্ৰথম কিন্তু আমি উবেৰৰ লগত যুদ্ধখন লাগিম, তাৰপিছত ৰেপিড', তাৰপিছত অলা। বাকী আমাৰ সতীৰ্থবিলাকেও ক'ব অলপ। কি কয় আপুনি, কি কয়? কথা হ'ল কি, আমাৰ যিটো শোষণ আৰু লুণ্ঠন কৰি আছে উবেৰ বা যিকোনো প্ৰতিষ্ঠানে, সেই প্ৰতিষ্ঠানসমূহে অতিকে লুটপাত চলাইছে। আমাৰ হ'ল একেবাৰে বাপুকী স্বৰূপ এটা বিভাগ আছে, সেইটোৱে হ'ল পৰিবহণ বিভাগ। পৰিবহণ বিভাগত মেমৰিয়াম দিয়াৰ পাছতো তেখেতলোকে আজিলৈকে আমাক গুৱাহাটীত স্থায়ী অফিচ এটা দিব নোৱাৰিলে। না উবেৰৰ দিছে, না ওলাৰ দিছে, না ৰেপিডৰ দিছে। এটা স্থায়ী অফিচ সমাধানৰ কাৰণে তেখেতলোক জগৰীয়া। তেখেতলোকে সেই অফিচটো যদি নিদিয়ে, আমি কাক ক'ম? কাক আমি আমাৰ যিখিনি প্ৰাপ্য মজুৰিৰ কাৰণে আমি এই মিডিয়াৰ যোগেদি সকলো ৰাজ্যক জনাব লগা হৈছে। তেখেতলোকে এবাৰ ভাবি চাব লাগিছিলে যে আমাক ইয়াত সঠিক বাবদ অফিচ লাগে। আৰু যিটো শোষণ কৰি আছে উবেৰে, যিটো এতিয়া 85, 96 ভাড়া দি আছে, তাৰ পৰা 5 টকা 6 টকা কাটি আছে, এইটো একেবাৰে শোষণ নীতি। 6-7 কিলোমিটাৰ যাব লাগিব, তাৰপিছত আমি পাওঁ 85 ৰুপিজ। এই মহানগৰখনত, যান জঁটত মহানগৰখনত সেই কাষ্টমাৰজনক উঠাবলৈ যাওঁতে AC বিল যাব লাগিব। আজি আমাৰ কাষ্টমাৰসকল ভগৱানৰ স্বৰূপ, তেখেতলোকৰ লগত আমাৰ একো নাই। তেখেতলোকৰ লগত এটাই কথা হৈছে, এতিয়া আমাক প্ৰতিষ্ঠানে যেতিয়া আমাৰ মূল্যটো নিদিয়ে, তৰ্কাতৰ্কিটো তেখেতলোকৰ লগত হৈছে। না AC চলাব পাৰোঁ, না কিবা কৰিব পাৰোঁ, তেনেকুৱা এটা প্ৰতিচ্ছবি দেখা গৈছে। গতিকে অনুৰোধ কৰিছোঁ পৰিবহণ বিভাগ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক, যাতে আমাৰ এই চালকসকললৈ এবাৰ ভাবি চাওক। কাৰণ চালকসকলো ভাৰতীয় ভোটাৰ হয়, এই চালকসকল কোনো বাহিৰৰ নহয়। এই চালকসকল এই সমাজখনৰ লগত জড়িত হৈ থাকি। কিমানমান চালক আছে আপোনালোকৰ? আমাৰ ইয়াতে 12ৰ পৰা 15,000 চালক এই মহানগৰখনত বৰ্তমান আছে। কিন্তু এতিয়াও বৰ্তমান সেই চালক কিছু আত্মহত্যা কৰিলে, কিছু চালকে এৰি থৈ গুচি গ'ল এই বাণিজ্যিক বাহনখন। কিন্তু সঁচাকৈ আমি ভাবিছিলোঁ যে আমি কিবা এটা কৰোঁ। আমি কাকো চৰকাৰক আবেদন নিদিওঁ বা কোনোবা চাকৰিৰ কাৰণে কেতিয়াও আমি আবেদন নিদি পেলাই আমি নিবনুৱা সমস্যাৰ পৰা আমি দূৰ হৈ আহি আমি নিজে একোখন গাড়ী লৈছোঁ। সেই গাড়ী লোৱাৰ ক্ষেত্ৰত আমাৰ যি এতিয়া পানীত হানচৰ অৱস্থা হৈছে, সেইটো একদম ফলস্বৰূপে হ'ল চৰকাৰ দায়ী। ইয়াৰ মূল কাৰণ হ'ল চৰকাৰ। চৰকাৰে যদি আমাক কৰিব পাৰোঁ বুলি কোৱা হ'লে কেতিয়াবাই কৰি দিলে। চৰকাৰখনক অনুৰোধ জনাইছোঁ, কাৰণ আমাৰ চবৰে মামা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতক বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ, কাতৰেৰে অনুৰোধ জনাইছোঁ যে তেখেতে আমাৰ এই চালকসকলে এবাৰ চাওক, আমি আপোনাৰে ভোটাৰ, এই চৰকাৰখনৰে ভোটাৰ। ধন্যবাদ। আচলতে পোনপ্ৰথমতে এনি 24ৰ সমূহ কৰ্মকৰ্তা যিটো মৰ্মবেদনা সেইখিনি কৰাৰ বাবে এইটো চাওক, ক্লজ কৰি দেখাব। এইটো আৰ্নিং। এই আৰ্নিঙত কিমান কিলোমিটাৰ ভাড়া মাৰাৰ পিছত এইটো আৰ্নিং? ডিটেইলছটো মই ওলাই পেলাই দেখাব লাগিব। 47 আপুনি কেনেকৈ ঘৰ চলিব, তেল কেনেকৈ ভৰাব, সকলোখিনি চিন্তা কৰক। এনেদৰে উবেৰে শোষণ আৰু লুণ্ঠন অতীতৰ পৰা চলাই আহিছে। আৰু এই ক্ষেত্ৰতো আমি কথিত বন্ধুসকলে কৈছেই আপোনালোকক যে আপোনালোকে কি বিচাৰিছে? আমি বিচাৰিছোঁ যিহেতু আমাৰ যিটো উপাৰ্জন, সেই উপাৰ্জনখিনি আমাক দিয়ক। চৰকাৰে তেওঁলোকক নাটক প্ৰথমতো তেনেকৈ কৰিছিলে, নটিফিকেশ্যন পঠাইছিলে পৰিবহণ বিভাগৰ ফালৰ পৰা, কিন্তু আজিলৈ সেই আলোচনাই নহ'লে। তেওঁলোকৰ লগত আলোচনা কৰক, আমাৰ কথিত বন্ধুসকলক মাতক, আলোচনা কৰি পেলাই আমাক সঠিক এটা উপাৰ্জন দিয়াৰ ব্যৱস্থা কৰক। নতুবা আমি সকলো চালক একত্ৰিত হৈছোঁ। সকলোৱে অত্যাচাৰ সহ্য কৰিব নোৱাৰি, কিমান আৰু ধৈৰ্য ধৰিব। বাহিৰাগত কোম্পানীৰ আপোনালোকে লুণ্ঠন সহ্য কৰিব নোৱাৰোঁ। সেইকাৰণে
কাৰণে আমি এতিয়া পদক্ষেপ লৈছোঁ। প্ৰথমতে আমি উবেৰক বয়কট কৰিম। বিহুৰ পাছৰ পৰাই আমি উবেৰ বয়কট অভিযান আৰম্ভ কৰিম, যাতে যাত্ৰীৰ অসুবিধা নহয়। সেইবাবে ৰেপিড' আৰু অ'লা এতিয়া এই পৰ্যায়ত আমি কোনো ধৰণৰ বয়কট আৰম্ভ কৰা নাই। পৰৱৰ্তী সময়ত তেওঁলোকৰো যি এনেদৰে যদি শোষণ আৰু লুণ্ঠন তেওঁলোকেও চলায়, তেওঁলোককো আমি বয়কট কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিম। আৰু লগতে মই এটা কথা আপোনালোকৰ নিউজৰ জৰিয়তে মই জনাই দিব বিচাৰোঁ, আজি অকল উবেৰেই নহয়, পৰিবহণ বিভাগেও আমাক শোষণ আৰু লুণ্ঠন অত্যাচাৰ চলাই আছে। আজি চাওক, আজি আমাক জৰিমনাৰ ওপৰত জৰিমনা বিহা হৈছে। আজি মই নিজে এজন ভুক্তভোগী, তেনেকৈ মোৰ দৰে বহুতো সতীৰ্থ ভুক্তভোগী। আজি মোৰ গাড়ীখনৰ ওপৰত, বাহনখনৰ ওপৰত 18,000 টকাৰ জৰিমনা বিহিছে। কিন্তু মই কেনেকৈ দিম? মই নোৱাৰোঁ, ধাৰত পুত গৈ পেলাই দিব লাগিব, কিন্তু মই দিম। লোকৰ আদালত গৈ পেলাই মই সম্পূৰ্ণ নিষ্ঠাৰে সেই জৰিমনা পৰিশোধ কৰিম। কিন্তু সেই জৰিমনাটো যাতে আচলতে মোৰ ভুল হয়, আপোনালোকে নিজে চিন্তা কৰক। 3টা ন' পাৰ্কিঙৰ বাবে মোৰ 6,000 টকা কাটিছে, সেইটো মই দেখাই দিব পাৰোঁ, প্ৰমাণ আছে, মোৰ তাতে ভুল নাছিলে। আৰু যিটো 12,000 টকা মোক স্পীড লিমিটৰ কাৰণে কাটিছিলে, তাত মোক যাত্ৰীয়ে অনুৰোধ কৰিছিলে, তেখেতে ইমাৰ্জেঞ্চি মেডিকেল যাব লগা আছিলে, মই সেইকাৰণে মোৰ 81 লিমিট হৈছিলে, 81। তাত মোক স্পীডৰ কাৰণে 12,000 টকা কাটিছে, 2,000 টকা স্পীডৰ কাৰণে আৰু 10,000 টকা স্পীড গভৰ্ণৰ নলগোৱাৰ বাবে। কিন্তু মোৰ কথা হ'ল, মই যে জৰিমনা ভৰিব লাগিব, তাৰমানে মই অপৰাধ কৰিছোঁ, মই অপৰাধী। কিন্তু মোক আজি সেই কাগজ পত্ৰ কোনে দিলে? মোৰ আৰ্চিখনত যদি আপুনি চাই, তাত লিখা আছে, স্বাক্ষৰ আছে দ্বিতীয় গৌতম দাস। তেখেতে কিয় মোৰ বাহনখন নিৰীক্ষণ নকৰাকৈ, স্পীড গভৰ্ণৰ নলগোৱাকৈ গাড়ীখন ৰাস্তাত ওলাব দিলে? তেওঁ কিয় তাতে ফেইল কৰি মোক নথি পত্ৰ দিবই নালাগিছিল? আজি মই যদি অপৰাধী, তেতিয়াহ'লে গৌতম দাস, পৰিবহণ বিষয়া গৌতম দাসো তেখেতেও অপৰাধী। কাৰণ তেওঁলোকে এনেকৈ এটা